হেল্ল' বন্ধু বান্ধৱীসকল, মই মানৱেন্দ্ৰ আৰু আপোনালোকে চাই আছে মানৱ ব্লগছ মাই ইউটিউব চেনেল। আৰু এইখন চাওক, এইখন হ'ল নাককাটি হিলছ। আৰু আজি আমি ইয়াতে থাকিম, নাইট কেম্পিং কৰিম বুলি ভাবিছোঁ। মই জীৱনত ফাৰ্ষ্ট টাইম আজি নাইট কেম্পিং কৰিম, তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এইফালে আমি এতিয়া গৈ আছোঁ সকলোৱে, আমি এতিয়া 5জনে গৈ আছোঁ ওপৰলৈ। তো আমি এতিয়া ওপৰলৈ গৈ আছোঁ, পকাথানৰ মাজে মাজে নাককাটি হিলছ বগাই আছোঁ। আৰু ইফালে সকলোৱে গৈ আছে, মই পিছত। আৰু ইফালে চাওক, সকলোৱে লং পেণ্ট পিন্ধি আহিছে আৰু মই অকলে হাফ পেণ্ট। তো এতিয়া ইহঁতে অলপ পিছত গম পাব কি হয় লং পেণ্ট পিন্ধাৰ পিছত। তো এইফালে জংঘলৰ মাজে মাজে এতিয়া গৈ আছোঁ, ইফালে বেগ চেগ চব লৈ। কাৰণ আজি ফাৰ্ষ্ট টাইম মই নাইট কেম্পিং কৰিবলৈ গৈ আছোঁ। মই আগতে দুবাৰ আহিছিলোঁ, এটা ভিডিঅ' বনাইছোঁ নাককাটিত। যদি চোৱা নাই সেইটো ভিডিঅ', আগৰ ভিডিঅ'টো, এইটো ভিডিঅ' চোৱাৰ পিছত এইটো ভিডিঅ'ৰ পৰা চাই আহিব। সেইটো ভিডিঅ'ত অকল নাককাটিলৈ গৈছিলোঁ, আৰু এইটোত একদম মানে পুৰা আজি কেম্প কৰিম নাককাটিৰ মাজত। তো আপোনাক দেখাম। তো বন্ধু বান্ধৱীসকল, ফাইনেলি আহি পালোঁ 50%। এইফালে আছে এখন ধাবা, আৰু অলপমান যোৱাৰ পিছত পাম সেই ধাবাখন। আৰু এইফালে আছে বিকিদা। আজি জচ কেনেকুৱা? একদম তামাম। আৰু এইফালে চাওক, সিহঁতৰ অৱস্থা একবাৰে বেয়া, একদম পিছত। আৰু বাকীবোৰ ক'ত গ'ল? আহিছে সিহঁতৰ মানে ৰখি অলপমান অসুবিধা হৈ আছে। আমাৰ বিষ্ণু নাপাৰে উঠিব, টানি লৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, আমি ফাইনেলি আহি পালোঁ 50%। ইয়াত বনাইছে, চাংঘৰ বনাইছে। আৰু কেনেকুৱা জচ? মজা মজা, বিৰাট মজা। ইফালে সকলোৰে অৱস্থা বেয়া, একেবাৰে বেয়া। বিষ্ণুৰ বহুত বেছি বেয়া হৈছে, মোৰ বহুত বেছি বেয়া হৈছে। আৰু কালি ৰাতিপুৱা একদম ওপৰত, আৰু আজি ইয়াতে থাকিম। আৰু ইফালে আছে টেণ্ট। এতিয়া এই টেণ্টটো ইয়াতে এনেকুৱা ভাল ঠাই চাই ইয়াতে ফিটিং কৰিম, তাৰপিছত আজি ইয়াতে থাকিম। তো এতিয়া আমি টেণ্টটো বনাম, আৰু আপোনালোকে টাইম লেছত চাই লওক। আৰু এইফালে আমাৰ এটা টেণ্ট ৰেডি হ'ল, আৰু এটা বনাব আছে। তো আৰু আজি ৰাতি ইয়াতে থাকিম। তো আজি ৰাতিৰ কাৰণে ৰেডি হওক, আৰু আজি মানে ৰাতি আমি ডান্স কৰিম, ডান্স। তো ধামাকা হ'ব ৰাতি। আৰু এতিয়া বাহিৰৰ পৰিৱেশখিনি দেখাই আছোঁ। তো এইফালে ফাইনেলি টেণ্ট বনোৱা হ'ল। আজি ৰাতি ইয়াতে থাকিম, আৰু কালি ৰাতিপুৱাই একদম ওপৰলৈ যাম। এতিয়া এইফালে বেগ চেগ থলোঁ, আৰু এতিয়া আমি ক'ত যাম? খৰি বিচাৰিলোঁ, খৰি। কাৰণ ৰাতি একদম পুৰা জুই জ্বলাই ধামাকা হ'ব না, আৰু ডান্স হ'ব নে নহ'ব? খৰি হ'ব, গান গাব লাগিব, গান গাব লাগিব, গানটো গাবই লাগিব ন। আৰু এতিয়া এই বিখ্যাত দাওখনেৰে খৰি বিচাৰি যাম, খৰি কাটিব লাগিব। তো এতিয়া খৰি আনিবলৈ গৈ আছোঁ এইটো ৰাস্তা। সেইবিলাক আমাৰ মানৱ ভাই এতিয়া খৰি কাটিব, একদম পুৰা দীঘলীয়া শুকান বাছ, লাহে লাহে। তো এইফালে দীপংকৰ ভাইয়ে খৰি বোজা এটা লৈ লৈছে। বিচাৰি ওলালোঁ কিবাকে। ভালকে চাংঘৰ ইফালে এইটো নতুনকৈ বনাই আছে, ইয়াতে থাকিব পাৰিব আপোনালোকে। আৰু এইফালে হ'ল আমাৰ টেণ্ট, আৰু এইফালে ভিউ চাওক। মাই গড, মজা লাগিছে। বন্ধু বান্ধৱীসকল, মই এতিয়া আছোঁ টেণ্টৰ ভিতৰত, আৰু ইফালে মই এটা লাইট লগাই দিলোঁ। আৰু লাহে সন্ধিয়া হৈ আছে, তো সেইবাবে এটা লাইট লগাই দিলোঁ। আৰু ইয়াৰ পৰা যেতিয়া মই বাহিৰলৈ ওলাই যাম, তেতিয়া এনেকুৱা দেখি চাওক ভিউ। ৱাও, মজা লাগিছে। এতিয়া আমি গাহৰিৰ মাংস পুৰি আছোঁ। আৰু ইফালে গাহৰি মাংস পুৰা হৈ গ'ল। তো এতিয়া এইখিনি আমি খাম, আৰু ইফালে হৈ আছে, আৰু এতিয়া হ'ব ডান্স। তো এইফালে আহি গ'ল ভাত।
আৰু এইফালে বিকিদে খাই বোলে ৰুটি ভাত নাখায় আমি খাই আছো ভাত আৰু আমি খাম ভাত আৰু এইফালে আছে গাহৰি গাহৰি নাই আৰু এইফালে ভাত বনাই আছে এই জুম হয় বে তো বন্ধু বান্ধৱীসকল ভাত খাই আহিলোঁ এতিয়া আছোঁ আমি টেণ্টৰ ভিতৰত আৰু এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ আৰু তো যদি ভিডিঅ'টো চাই ভাল পালে কি কৰিব কৈ দিয়া কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' এটা ধামাকা আহি আছে আজিলৈ তো আজিলৈ বাই 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 গুড নাইট গুড নাইট